ন তাৰিখত ঘৰৰ পৰা ওলাইছিল কেৰালা যাবৰ কাৰণে। 12 তাৰিখে ৰাতি 1টা মান বজাত ট্ৰেইনৰ পৰা নাইকিয়া হৈ গৈছে। পৰি গৈছে না কি হৈছে মানুহটোক বিচাৰি পোৱা নাই। ৰফিকুল ইছলাম, টেকিলিকোটা। বয়স 35 মান। কেৰালা যাব বুলি ওলাই গৈছিলে। মানুহতো আছিলে 4-5জন আছিলে। ল'ৰাটোৰ লগত আছিলে। তামিলনাডু এৰিয়াত বুলি গম পাইছো। বিচাৰ খোচা কৰিছো, থানাত এজাহাৰো দিলো। আজি দিয়া হ'ব আৰু তামিলনাডুত। ৰাইজক কি আহ্বান জনাব? ৰাইজক আহ্বান জনাও, কন্টেক্ট নম্বৰ দিয়া আছে, কোনোবা পাই যোগাযোগ কৰিবৰ কাৰণে অনুৰোধ জনাও।